নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মই এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই ফুলকবিৰ ৰোষ্ট আৰু পুৰি বনাইছোঁ, সেইকাৰণে আপোনালোকলৈ শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। আশা কৰোঁ আপোনালোকে ভাল পাব আৰু এবাৰ ট্ৰাই কৰি চাব এনেকৈ বনাবলৈ। ইয়াতে মই এটা ডাঙৰ সাইজৰ ফুলকবি কাটি লৈছোঁ সৰু সৰুকৈ, আৰু এইফালে 2 চামুচ দৈ ফেটি লৈছোঁ, আৰু লৈছোঁ 2টা পিয়াজ আৰু অলপমান আদা নহৰু, আৰু এইফালে লৈছোঁ sarmogos। আপোনালোকে sarmogosৰ ঠাইত 14টা কাজু ল'ব পাৰে, আৰু লৈছোঁ 2টা জলকীয়া। এতিয়া এখন কেৰাহীত মই ৰিফাইন অইল ইয়াতে দি ল'ম, আৰু এই তেলতে মই ফুলকবিখিনি ভালদৰে ফ্ৰাই কৰি ল'ম যাতে 60% সিজি যায়, আৰু এইখিনি মই ভালদৰে মাজে মাজে লৰাই থাকিম যাতে ভালদৰে সিজে। এইখিনি মোৰ ফ্ৰাই কৰা হৈছেহে, আৰু গেছৰ ফ্লেমটো মিডিয়াম ৰাখিব। মোৰ ফুলকবিখিনি ভাজা হৈ গৈছে, মই এইখিনি এতিয়া প্লেট এখনলৈ কাঢ়ি ল'ম। আৰু সেই একেখিনি তেলতে মই 2টা পিয়াজ কাটি লৈ তাতে দি দিলোঁ। এইখিনি মই ভালদৰে লৰাই দিম। আৰু ইয়াতে মই sarmogosখিনি দি দিম। এইখিনিও ভালদৰে ইয়াতে মই অলপমান ভাজি ল'ম। বেছি ভাজিব নালাগে, যিহেতু আমি এইখিনি মিক্সিত পিচিম। আৰু ইয়াতে মই কেঁচা জলকীয়া 2টাও দি দিছোঁ। মোৰ ভাজা হৈ গৈছে। অলপমান পিঁয়াজৰ ৰংটো সলনি হোৱালৈকে ভাজিব লাগে, বেছি ভাজিব নালাগে। এইখিনি মই এটা মিক্সাৰ জাৰত লৈ লৈছোঁ আৰু পিচি ল'ম, আৰু এইফালে মই আদা নহৰুখিনি খুন্দি ল'লোঁ। এয়া মোৰ পেষ্টটো হৈ গৈছে বনোৱা। এতিয়া মই একেখিনি তেলতে এই মিক্সাৰ জাৰত থকা পেষ্টটো দিম। তাৰ আগতে মই ইয়াতে দিছোঁ 2টা ইলাচি, 2ডাল ডালচেনি আৰু 2টা লং। এইখিনি ভালদৰে লৰাই দিম, আৰু ইয়াতে দি দিছোঁ মই আদা নহৰু পিচাখিনি। আদা নহৰু যিহেতু ৰং সলনি হৈ গ'ল, সেই ইয়াতে মই দি দিলোঁ পিচি থোৱা পেষ্টটো। এতিয়া ইয়াতে দিম মই আধা চামুচ হালধি পাউডাৰ, আৰু দিম সোৱাদ অনুসৰি নিমখ, আৰু দিম ইয়াতে কাশ্মীৰী লাল মিৰ্চ পাউডাৰ অকণমান দিম, বেছি নিদিম। আৰু ইয়াতে দিম মই আধা চামুচ জিৰা পাউডাৰ। এইখিনি ভালদৰে মিলাই ল'ম। এইখিনি মোৰ ভালদৰে মিলোৱা হৈ গৈছে। ইয়াতে মই এতিয়া ফেটি থোৱা দৈখিনি দি দিম। আৰু তাতে অলপমান পানী দি পেলাই দি দিছোঁ। আৰু যিখিনি আমি মিক্সাৰ জাৰত পেষ্ট কৰি লৈছোঁ, তাতো অকণমান সেইখিনিতে পানী দি মই দি দিছোঁ। পানী ইয়াত বেছি দিব নালাগে।
যিহেতু ফুলকবিৰ ৰ'ষ্টটো খাবলৈ টেঙা মিঠা হয় সেইকাৰণে ইয়াতে মই 1 চামুচ চেনি দিছোঁ যাতে মিঠা সোৱাদটো আহিবৰ বাবে। আৰু এতিয়া এইখিনি মই ভালদৰে তেল বিৰিঙি অহালৈকে ভাজি ল'ম। এতিয়া মই ঢাকি দিছোঁ এইখিনি। এয়া মোৰ মছলাটোৰ পৰা তেল বিৰিঙিছে। এতিয়া মই ইয়াতে ফ্ৰাই কৰি থোৱা ফুলকবিখিনি দি দিম। আৰু এইখিনি ভালদৰে লৰাই দিম যাতে মছলাটো গোটেই ফুলকবিখিনিত লাগি ধৰে। আৰু এইখিনি মই 6 পৰা 7 মিনিটমান ঢাকি দিম, ঢাকি পেলাই সিজিবলৈ দিম। 7 মিনিট হোৱাৰ পিছত মই খুলি চাইছোঁ, চাইডেদি তেলখিনি বিৰিঙি গৈছে আৰু ফুলকবিখিনিও সিজিছে আৰু। এইখিনি আকৌ মই ঢাকি দি অকণমান সময় সিজিব দিলোঁ। এয়া মোৰ হৈছেহি ফুলকবি ৰোষ্ট। এইখিনি আপোনালোকে পোলাও, পুৰি, ৰুটি লগত খাব পাৰিব। আৰু শেষত মই অকণমান গৰম মছলা পাউডাৰ ওপৰত ছটিয়াই দিছোঁ। হৈ গ'ল মোৰ বনোৱা। ইয়াতে মই পুৰি বেলি লৈছোঁ। এইখিনি মই তেলত ভাজিলোঁ। মই তেলত অকণমান নিমখ দিছোঁ, তেতিয়া পুৰিখিনিত বেছি তেল লাগি নধৰে। খাবলৈ ৰেডি হৈ গ'ল। ভিডিঅ'টো কেনে পালে জনাব। আপোনালোকে এবাৰ ট্ৰাই কৰি চাব।